মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কয়লা খনিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। 21 গৰাকীকৈ শ্ৰমিক নিহত হোৱাৰ বিপৰীতে 25 জনকৈ অধিক লোক নিৰ্দোষ হৈ আছে। কাজাখস্তানত কয়লা খনিত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে এই বৃহৎ অগ্নিকাণ্ডৰ ফলত 21 জনকৈ লোক জীৱন্ত অগ্নিদগ্ধ হৈ পৰিছে। এই মৰ্মান্তিক ঘটনাটোত 25 জনতকৈও অধিক লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। কয়লা খনিটো পৰিচালনা কৰা কোম্পানী অৰ্চেলৰ মিত্তল টেমিটাৱে এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে। কোম্পানীটোৱে জনোৱা মতে যেতিয়া কুষ্টেনকো কয়লা খনিটোত অগ্নিকাণ্ড সংঘটিত হৈছিল তেতিয়া প্ৰায় 252 জন শ্ৰমিকে কাম কৰি আছিল। এই অগ্নিকাণ্ডৰ কাৰণ মিথেন গেছ হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে কোম্পানীটোৰ একেটা খনিতে আগষ্ট মাহতো জুই লাগিছিল, য'ত 4 জন শ্ৰমিকৰ মৃত্যু হৈছিল। ইফালে 2022 চনৰ নৱেম্বৰ মাহত আন এটা খনিত মিথেন গেছ নিৰ্গত হোৱাৰ ফলতে 5 গৰাকীকৈ লোকৰ মৃত্যু হৈছিল। কোম্পানীটোৱে এক বিবৃতিত মৃতকৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে এতিয়া তেওঁলোকৰ প্ৰচেষ্টা হৈছে যাতে ক্ষতিগ্ৰস্ত কৰ্মচাৰীসকলে চৰকাৰী কৰ্তৃপক্ষৰ পৰা সহায়ৰ লগতে যত্ন আৰু পুনৰ্বাসন লাভ কৰে।